এটা সময়ত শিৱসাগৰ জিলাৰ অলিউৰ ৰহমান বুলি ক'লে বৰ বিখ্যাত মানুহ। আমাৰ মামা হোৱাৰ কাৰণে আমাৰ কাৰণে বৰ সহজ সৰল, কিন্তু বাকীসকলৰ কাৰণে বৰ বিখ্যাত আছিল। মই জনাত মামা আপুনি পি.এ. চাংমাৰ লগত একেলগে পঢ়িছিল ন? আপোনাৰ ক্লাছমেট আছিল নেকি? লৰ ন? আৰু ডক্টৰ গিয়াছুদ্দিন আহমেদো আপোনাৰ লগতে পঢ়িছিল? ছচিয়লজি, হয়। একে ফ্ৰেণ্ড আছিল ন? কিন্তু আপোনালোকৰ বেষ্টৰ মানুহবিলাক খুব ভাল ভাল এষ্টাব্লিছ হ'ল নহয়? হ'ল, আমাৰখিনি হ'ল। বিশেষকৈ চাংমাটো হ'লে আৰু দুবাৰ স্পীকাৰ, মেঘালয়ৰ চিফ মিনিষ্টাৰ, তাৰ পৰা আৰু কেইবাজনো আছে। আংগামী আছিলে হাইকোৰ্টৰ জাষ্টিচ, আংগামী কহিমাৰ, তেনেকুৱা আছে কেইটামান। দাগা আছিলে অল ইণ্ডিয়া ফ্লাই বোৰ্ড এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট, দাগা। মোৰ বাহিৰত চাওঁ বুলি গ'ল আৰু আপুনিওতো কম নহয়, আপুনিওতো কম নহয়। আমি চবতে সোমাই থাকিলো আৰু। ঠিক আছে, আপোনাক মানে বহুত দিন পোৱা নাই কাৰণে আজি লগ কৰিবলৈ আহিলোঁ। আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপুনি ঠিকেই আছে ন? শৰীৰৰ কোনো অসুবিধা নাই? হয় হয়, বয়স অনুপাতে সেইটো হয়। কিন্তু আপোনাক দেখিলে এতিয়া যথেষ্ট স্বাস্থ্যৱান হৈ আছে আপুনি। ভাল নহয়? হয় হয়। তাতোতকৈ আচৰিত কথা, আপুনি নিয়মীয়াকৈ নামাজ আদায় কৰে, সেইটো কাৰণেও আপুনি সুস্বাস্থ্যৱান হৈ আছে। হয় হয়। কিন্তু দেখা যায় এনেই এডভকেট মানুহবিলাকে বৰকে নামাজ তোলাযোৰৰ প্ৰতি ইমান গুৰুত্ব নিদিয়ে, কিবা লজিকত গুচি যায়। আপুনি তেনেকুৱা নহয়, তাৰ অলপ ব্যতিক্ৰম দেখিছোঁ মই। এক্সেপশ্যনেল থাকে, চবেই নকৰে, চবেই নকৰে। তথাপিও আপোনাক বহুত দিনৰ মূৰত মোৰ লগ পাই বহুত ভাল লাগি গ'ল। আৰু এই ভাল লগা মুহূৰ্তবোৰকে মই আচলতে এতিয়া সংগ্ৰহ কৰি ফুৰিছোঁ। সিদিনা মই গৈছিলোঁ আমাৰ কাজী চাহাব শিৱসাগৰ, নিজাম নহয়, তেখেতৰ আৰু এজন যে আছে আহমদ কবিৰ চাহাবৰ, কবিৰ চাহাবৰ ওচৰত, তেখেতক ওচৰলৈ গৈছিলোঁ মই। তেখেতকো মই এনেকৈ বাণীবদ্ধ কৰি ৰাখিছোঁ, কাৰণ এইসকল মানুহ আমাৰ ইছলামৰ একোটা ভোটা তৰা। আমিও আপোনাক ভোটা তৰাৰ দৰে ভাবোঁ। আৰু এই অঞ্চলত, বিশেষকৈ চৰাইদেউ সোণাৰী অঞ্চলত আপোনাক বোধহয় চিনাকি নোহোৱা মানুহ নায়েই। মই মোৰ বন্ধুবৰ্গ বিচাৰি এবাৰ হাপে খাটি বৰহাট এই অঞ্চলবোৰলৈ গৈছিলোঁ। তাতো আপোনাৰ নাম কলত সকলোৱে মানে আচৰিত হৈছে। আপোনাক মোৰ জীয়াই আছে, আৰু নিজৰ জীয়াই থকাটোৱে নহয়, তেওঁ মানে বৰ হেল্পফুল মানুহ বুলি মানে আপোনাক স্বীকৃতি দিছে। আপুনি হয়তো নিজে গম নাপাব, আমি তথ্য সংগ্ৰহ কৰি ফুৰোতে সেইখিনি পাইছোঁ। আপুনি বৰ হেল্পফুল মানুহ বুলি কোৱাৰ কাৰণে মোৰো অলপ ভাল লাগিল, আৰু মোৰ নিজৰ মামা বুলি পৰিচয় দি মোৰো ভাল লাগিল। এইটো কাৰণে আপোনালোক আমাৰ কাৰণে আইডেণ্টিটি হয়। আপোনালোকক দি পেলাই আমি পৰিচয় দিব পাৰোঁ যে এইজন মানুহ মোৰ মামা হয়, মই চিনাকিটো দিব পাৰোঁ, এইটো বৰ ডাঙৰ কথা। আৰু এনেকুৱা পৰিচয়বান মানুহবোৰ যাতে আমি সদায় লগ পাই থাকোঁ। আপোনাৰ সুস্বাস্থ্য, আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, আৰু আপুনি সুস্থ হৈ থাকক। আপোনাৰ মন আৰু আপোনাৰ হৃদয় যিহেতু ডাঙৰ, বিশাল, গতিকে আপুনি নিশ্চয় বিশালতাৰ আশ্ৰয়ত আপুনি বিশাল হৈ থাকক। ধন্যবাদ। তাৰ কামনা সকলোকে আমাৰ শুভেচ্ছা থাকিল। নাম জ্বলাওক, চব হেৰি কৰক। আমাৰ বিষয়ে মই শুনিছোঁ, বাবাটোও যেনেকৈ উঠি আহিছে মাইনাজনী, আল্লাহ সিহঁতৰ ভৱিষ্যত উজ্জ্বল কৰিব। আৰু আমাৰ ছোৱালীজনীটো আছেই, মাজনী। হয়, ঠিক আছে, ধন্যবাদ। মই